Hello guys, welcome back to my channel. কি খবৰ সকলোৰে আমি এতিয়া আহিছো কেলে আহিছো দেখিব মোৰ লগত আছে হেইজনী হেদিনাখনি থকাৰ দৰে হৰু বুৱাৰী মোৰ নামটো কোৱা না কি হৰু বুৱাৰী কৈ দিয়া তোমাৰ নামটো মুন্মি আৰু হেইজনী দৌৰি আহিছা দেখিছানে ভিডিও বুলি কলে আমাৰ সকলো বলিয়া নহয় কি তুমি কেলে দি দিলে মই পৰীক্ষাকে লৈ নাম এতিয়া মোক কেলে দি দিলে দিব একো দিব দেই সকলোৰে পাৰ্টি খুজিব পৰিস্মিতা আমি এতিয়া কি কৰো চাই থাকক আমি এতিয়া বহুত ইম্পৰ্টেন্ট কাম এটা কৰিবলৈ আহিছো হয় নে নহয় কোৱা এইয়া কি ইম্পৰ্টেন্ট কাম জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিওটো ইয়েস কেতিয়াকে স্কুটি পাবা মামাই দেৰি কৰিছে পাই মামাটোৱে মানে পাব আপোনালোকে পাৰ্টি খুজিব যেতিয়া পাব দেখিবই ইয়েস পৰিস্মিতা বুঢ়া গোহাঁই হয় জানো মোৰ নামটো পৰিস্মিতা নহয় নি বলা গৈ থাকো তেনেহলে গৈ থাকো না মা সুধি লম ৰবা সুধি কব তাই নামটো এতিয়া আমি গৈ থাকো হেল্ল' গাইজ আমি এতিয়া বহি আছো মাধুৰী মাখুৰীৰ ঘৰত আৰু চোফাত বহি আছো আৰু এজনী আমাৰ এটা প্ৰাণী আছে চাব নেকি সেইটো প্ৰাণী মানে অকল কি কৰি থাকে সেইটো দেখিছে নহয় অকল চাৰ্জাৰ এডাল দেখিলে মানে কাৰোবাৰ ঘৰত অকল চাৰ্জ দিয়া মোৰ তলটো নেদেখাবা মই ৰবা পিছত কম কৈ দিয়া কিবা এষাৰ কি কম মুৰ্গীটাহে ওলাইছে যে আৰু কি ওলাব দেখিছেনে গোটেইকেইজনী কিমান উৎপাত কৰিছে নহয় পৰিস্মিতা ভৰি ধুবলৈ সোমাইছিলে তাতো শান্তি পোৱা নাই তাই ফাইনেলি আমি যিটো কামৰ বাবে আহিছিলো তাত পাই গলোহি এডাল পাইপ কিহৰ সেই লোকৰ পিটন খোৱা বস্তু যে এয়া হেল্ল' গাইজ আমি এতিয়া আহি গলো পথাৰৰ মাজত এয়া আমাৰ কামত লাগিলে দেই আৰু এইবোৰ ৰৈ আছে চবে আমি এতিয়া কাটিবলৈ আহিছো নৰা কেলে কৈ দিয়া মেজি কাৰণে মেজি চবে গম পাইছে সকলোলৈকে আগতীয়াকৈ মাঘ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো এয়া আমি নৰা কাটি আছো বহুত কষ্ট আমাক কষ্ট কৰিছে বেছিকে দেই মুন্নি বাইদে মই নমস্কাৰ মানে মই উল্টাকে শুই ল'ব হেই গাইজ চব এতিয়া ৰিলছ বনোৱাত ব্যস্ত আমাৰ নৰা কাটি হৈ গ'ল আমি বেছি কাটিব নোৱাৰিলো আৰু আমি এতিয়া ঘৰ যাম ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই